নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? স্বাগতম মোৰ অন্য এটি ভিডিঅ' মাজলৈ আৰু তোমালোকে চাই আছা গোপাল ফৰেক্স। তো বন্ধুসকল, দেৰি নকৰি আজি আমি ভিডিঅ'টো ফালে আগবাঢ়োঁ ব'লক। চ' গাইজ, আপোনালোকে মোৰ আগতো ব্লগত আপোনালোকে চিলাপথাৰৰ পৰা জনাই লৈ সেই ভিডিঅ'টোত মোক ইমান মৰম দিছে, তাৰ বাবে আপোনালোকৰ চব বিশেষ ধন্যবাদ থাকিল। মোক যাতে পাছলৈকে এনেদৰে মৰম দি যায়, আপোনালোকৰ চব সেয়ে প্ৰাৰ্থনা। চ' ব'লক, দেৰি নকৰি আজি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ ব'লক। এতিয়া মই স্কুললৈ গৈ আছোঁ আৰু স্কুলত মানে আমাৰকৈ শ্ৰেণী ডাঙৰ মানে ক্লাছ 10ৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ আজি বিদায় সভা আৰু বিদায় সভাত গৈ আছোঁ। এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় স্কুলখন, আৰু স্কুলখন নাম বালিজান গিলগিলি উচ্চ মাধ্যমিক বিদ্যালয়, আৰু তাত এখন গিলগিলিত আছে। আৰু ত' ব'লক দেৰি নকৰি thank you for watching my video. যদি ভিডিওটি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ আজিলৈ দিছোঁ বাই, সুখত থাকা আৰু হাঁহি থাকা।